এইটো চাইডে ভাল লাগিছে তুমি উল্টাকে খোজকাঢ়ি ঘূৰি ফুৰিছা না ৰ'দটো মুখত পৰিছে যে আচ্ছা ঠিকে আছে উৰিচানলৈ উঠৰে হাঁহিৰে কি যাব খোজা কৈ বুজি বুজি নুবুজো মই চকুৰে ভাষা খুলি কিয়নো কোৱানো মনৰে কথা নাজানো সময়ে কেনিবা টানিছে মনৰে ভৰসা বাঢ়িছে কমিছে something তুমি বাৰু হেল্ল' নগাঁও নগাঁও মানে আজি গৈ আছোঁ নগাঁও শিলঘাট আৰু শিলঘাটতে হৈ যাব খানা আৰু সেইবাবে এই সকলোবোৰ লৈ লোৱা পৰিছে আৰু 7টা বজাত গাড়ী অহা কথা মানে বাছ অহা কথা আৰু ফাইনেলি আহি পাই গ'লহি বাছ এখন আৰু 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 এখন আহি আছে সেইখন 2 নম্বৰখন আৰু এখন আহিছে 3 নম্বৰখন মানে 3খন বাছ একেলগে আহি গ'ল আৰু এতিয়া কোনোবা এখন বাছত জাপ মাৰি পেলাই উঠি দিব লাগে আৰু এইফালে আমাৰ ছাৰে অকলে ৰখি কিবা ভাবি আছে আৰু ফাইনেলি উঠি দিলোঁ দিয়ক বাছত আৰু নগাঁও যাব হাল্লা শুনকচোন চিঞৰ শুনকচোন আৰু এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ফুল এনজয় আৰু এনেকৈ আহি পাই গ'লোহি বোকাঘাট আৰু বোকাঘাটৰ এই ধাবা এখনত সোমাই দিলোঁ আৰু ইয়াত চব ফ্ৰী আমাৰ বাবে আৰু এনেকৈ আহি ফাইনেলি আমাৰ লক্ষ্যস্থান পাই গ'লোহি চিলঘাট চিলঘাট পাই গ'লোহি কেনেকুৱা লাগিছে ফিলিংছটো মজা লাগিছে একদম গুলি লাগি আছে একদম আৰু তুমি ফিলিংছ কোৱা ফিলিংছ শব্দৰে বুজাব নোৱাৰা ফিলিং হৈছে শব্দৰে বুজাব নোৱাৰা এইটো চাইডে ভাল লাগিছে আৰু এই চিলঘাটৰ মনোমোহা পৰিৱেশটো চাওকচোন কাষতে ৰখি আছে জাহাজ আৰু ওচৰতে আছে পাহাৰ আৰু এইফালে ছাৰেও ফুল এনজয় কৰি আছে এতিয়া আৰু ভাল লাগিব আগলৈ এতিয়া কি হয় তাকে এইফালে দেখিছোঁ কামাখ্যা মন্দিৰ এটা আছে কামাখ্যা মন্দিৰ অকল গুৱাহাটীতে নাই নগাঁৱতো আছে সেইটোৱে আপোনালোকে আহিব ইয়াত আপোনালোকে আহিব বহুত ধুনীয়া ঠাই আছে সেইটোৱে ফুৰিবলৈ বহুত ধুনীয়া জেগাবোৰ এক্সপ্ল'ৰ কৰিব জেগাবোৰ চাই ফটো মাৰিব পাৰিব নে কি কোৱা ভাল ফাৰ্ষ্ট টাইম আহিছোঁ মজা লাগিছে প্ৰথম ওপৰলৈ গৈ লওঁ প্ৰথম ওপৰলৈ যাব লাগিব আমি গৈ আছোঁ শ্ৰী কামাখ্যা দেৱালয় চবো গৈছে আমি যাওঁ ব'লক আৰু এয়া হ'ল নগাঁও শিলঘাটৰ কামাখ্যা দেৱালয় উল্টাকে খোজকাঢ়ি ঘূৰি ফুৰিছা নাই ৰ'দটো মুখত পৰিছে যে আচ্ছা আন্তাজ সৰগৰ পৰা অলপমান তলত সৰগৰ পৰা অলপমান তলত তুমি গোটেই ৰাস্তাটো যে চিঞৰি আহি আছে কেলে এনেই মাৰ নাম শুনিলে এটা কিবা এটা জচ উঠি যায় সেইটো কাৰণে মাৰ নাম গাই মানে ওপৰত ঘূৰি আছোঁ আচ্ছা আৰু কিমান ওপৰত যাব লাগিব আন্তাজ আৰু অকণমান বেছি নহয় পাই গ'লো আমি তুমি আগতে আহিছিলা নহয় এইটো মোৰ ফাৰ্ষ্ট টাইম তেতিয়াহ'লে আৰু অকণমান বুলি কেনেকৈ গম পালোঁ ঠিকে আছে যাব লাগে আমি আৰু এইফালে চাওক বান্ধু এটা আছে মনৰে কথা নাজানো সময়ে কেনিবা টানিছে মনৰে ভৰ জোতা চেণ্ডেল ৰখা ঠাই চাইনবোৰ্ড লগাই দিছে আৰু এইখনেই হ'ল কামাখ্যা দেৱালয় আৰু ইয়াৰ পৰা গৈ পেলাই যাব লাগিব মানে আহিয়ে গ'লো এটা মৰাপাট কাৰখানাত আৰু ইয়াত মাস্ক লগাইহে সোমাবলৈ দিছে আমাক চব দৌৰি গ'ল যে বাপৰে বাপ আৰু হাজাৰ মানুহে কাম লগাই আছে এই কাৰখানাটোত আৰু এয়া চাওক সময়ে কেনিবা টানিছে মনৰে ভৰসা বাঢ়িছে কমিছে আৰু এইফালে আমাক ধুনীয়াকৈ বুজাই দিছে কেনেকৈ কি হয় মেচিনৰ শব্দত একোৱেই নুশুনিবি
কি কৈছে মানে সি আৰু এখন গান্ধীৰ ধাম এখন শিলঘাটতে আছে আৰু চাইনবোৰ্ডত লগাই থোৱা আছে ফুল নিচিঙিব মানে ইয়াত বহুত ধুনীয়া ধুনীয়া ফুল আছে আৰু এনেকৈ ঘূৰি পকি একদম খানা চানা খাই মেলি আজৰি আকৌ বাছত উঠি দিলোঁ আৰু এনেকৈ হাঁহি ধেমালি তামাচা মাজেৰে আহি ঘৰ পাই গ'লোহি নাজানো সময়ে কেনিবা টানিছে মনৰে ভৰসা বাঢ়িছে কমিছে I feel like something তুমি বাৰু জানানে